Good morning, welcome to my YouTube channel. আজি বহুত দিনৰ পৰা এঠাইলৈ যাবলৈ প্লেনিং কৰি আছোঁ, কিন্তু কলেজৰ ব্যস্ততা আৰু এখেতৰ স্কুলৰ ব্যস্ততাৰ কাৰণে আমি তালৈ যাব পৰা নাই। আজি যিহেতু দেওবাৰ, সেইকাৰণে ভাবিছোঁ আজিৰ দিনটোত সেই বিশেষ ঠাইলৈ যাওঁ। আহক আপোনালোককো লৈ যাওঁ সেই বিশেষ ঠাইলৈ। খুৰা-খুৰীৰো নগাঁৱৰ পৰা ইয়ালৈ অহা প্ৰায় 10-15 দিনেই হ'ল, কিন্তু তেওঁলোকো কোনো জেগাত ফুৰিবলৈ যোৱা নাই বাবে ভাবিলোঁ যে তেওঁলোককো সেই ঠাইডোখৰলৈ লৈ যাওঁ আৰু আমি গোটেইবোৰে যাত্ৰা আৰম্ভ কৰিলোঁ। টুকটুক আৰু বাৰ্বি অকল শুৱাতেই ব্যস্ত। ক'ৰবালৈ গ'লে সিহঁতক খালি শুবলৈহে দিব। নাচ গান হুলস্থুল কৰি আমি এনেকৈ গৈ থাকিলোঁ। গৈ গৈ কিমান দূৰ যে পালোঁগৈ আমি গমেই নাপালোঁ। খুৰা আৰু খুৰী যে বহুত ৰোমেণ্টিক। এতিয়াও নিউলি ৱেডিড কাপোৰৰ লগতেহে থাকে একেলগতে। নাচ গান কৰোঁতে কৰোঁতে আমি বাটেই হেৰুৱালোঁ। পাছত গুগল মেপৰ সহায় লৈহে আমি আমাৰ গন্তব্যস্থানলৈ যাবলগীয়া হ'ল। ফাইনেলি গুগল মেপৰ সহায়ত আমি আমাৰ ঠাইডোখৰ পালোঁগৈ আৰু ইয়ালৈ আহিবলৈ প্ৰায় আমি নাই কমেও এমাহ ধৰি প্ৰচেষ্টা কৰি আছোঁ, এমাহ ধৰি প্লেনিং কৰি আছোঁ, কিন্তু আমাৰ বিজি শ্বিডিউলছৰ কাৰণে আমি ইয়ালৈ আহিব পৰা নাই। কেতিয়াবা হয়তো মই বিজি হৈ থাকোঁ, কেতিয়াবা এওঁ বিজি হৈ থাকে, সেইকাৰণে আমি ইয়ালৈ আহিব পৰা নাই। কিন্তু আজি সময় মিলাই আমি ইয়াত আহি পালোঁহি আৰু যেতিয়া আমি ঠাইডোখৰ পালোঁগৈ মনটো যে কিমান ভাল লাগিছে, কাৰণ বহুত দিনৰ পৰাই আশা এটা আছিল হাবুঙলৈ আহিম বুলি। যোৱা বছৰ মাৰ্চ মাহতে হাবুঙলৈ প্ৰথমবাৰৰ বাবে আহিছিলোঁ। তেতিয়া কিন্তু ইমান দোকান পোহাৰ নাছিল, নাই কমেও 1 বা 2খন আছিল। তাতে ধূপ চাকি আৰু সাজো পোৱা গৈছিল। কিন্তু এতিয়া দেখিছোঁ ইয়াত বিভিন্ন ধৰণৰ দোকান আছে, বিভিন্ন ধৰণৰ সামগ্ৰীও পোৱা যায়, বিভিন্ন ধৰণৰ বস্তুও পোৱা যায়। তাৰ লগতে আমি দেখিলোঁ যে বড়োসকলৰ দখনা, গামোচা আৰু অসমীয়া সাজপাৰো তাত পোৱা যায়। হাবুং আহোমসকলৰ দ্বিতীয়খন ৰাজধানী। কোৱা হয় যে স্বৰ্গদেউ চাওলুং চুকাফাদেৱে এই ঠাইত চৰাইদেউত নিজ ৰাজধানী স্থাপন নকৰাৰ আগতে এই ঠাইডোখৰতে বহু বছৰ আছিল। হাবুঙৰ মুলুঙৰ মতে স্বৰ্গদেউ এই ঠাইত 3 বছৰ আছিল। প্ৰচণ্ড বান আৰু বৰষুণৰ কবলত এই ঠাইত থাকিব নোৱাৰি তেখেতে চৰাইদেউ অভিমুখে যাত্ৰা আৰম্ভ কৰে আৰু তাৰ পিছতেই চৰাইদেউত নিজ ৰাজধানী স্থাপন কৰে। লগতে লোকমান্যতাৰ মতে আহোমৰ ৰজা চুডাংফাৰ জন্মও এই ঠাইতে হৈছিল, মানে হাবুঙত হৈছিল 1400 শতাব্দীত। 25 এপ্ৰিল 1990 চনত সেই সময়ৰ ধেমাজি জিলাৰ এডিশ্যনেল DC মানচাও নগেন হাজৰিকাদেৱে হাবুঙত লাইখুটাৰ স্থাপন কৰি হাবুং ঠাইডোখৰ ৰাজহুৱা কৰি দিয়ে আৰু তাৰ পিছৰ পৰাই হাবুংখন ৰাজহুৱা সম্পত্তি, তাৰ মানে আমাৰ সম্পত্তি। যোৱা বছৰ যেতিয়া আমি হাবুঙলৈ আহিছিলোঁ তেতিয়া এই ঠাইডোখৰ বনাই আছিলে আৰু এই বছৰ মানে 2022 চনৰ 31 জানুৱাৰীৰ দিনা হাবুঙৰ নতুন মন্দিৰটো উন্মোচন কৰা হয়। তেতিয়াৰ পৰাই পুৰণা যি মন্দিৰ আছিলে সেই মন্দিৰটো কেঁচা বাঁহৰ আছিলে আৰু সেই মন্দিৰটো ভাঙি এতিয়া নতুন মন্দিৰত পূজা কৰা হয় আৰু এয়াই হ'ল চাকি জ্বলোৱা ঠাইডোখৰ য'ত বন্তি প্ৰজ্বলন কৰা হয়।
দেশৰ হকে তেজেৰে বুৰঞ্জী লিখিলে হাবুং হৈছে অসমৰ ভিতৰত একমাত্ৰ দেৱালয় য'ত টাই ভাষাত আশীৰ্বাদ আৰু পূজা অৰ্চনা কৰা হয়। আমি মন্দিৰলৈ যাওঁতে আই আশীৰ্বাদ দি আছিলে, তাৰে অলপ আপোনালোকৰ বাবে ভিডিঅ' কৰিলোঁ। আহকচোন শুনো। পূজা অৰ্চনা কৰি আৰু অলপ ফটো আৰু ভিডিঅ' বনাই আমি আহিলোঁ ভোজ খাবলৈ। আমি অনা মুৰ্গীটো বলি বিধানেৰে ঈশ্বৰক উৎসৰ্গা কৰি আমি আনিছোঁ খাবলৈ। ইয়াত আপোনালোকে বাচন বৰ্তনো পাব। মন্দিৰৰ কমিটি মানুহে সকলোবোৰ যোগান দিয়ে, বিশেষ এটুকুৰা ঠাইও দিয়ে আৰু লগতে বাচন বৰ্তনো দিয়ে। তাৰ বাবে আপোনালোকে কুপনো ল'ব লাগিব। ওচৰৰ দোকানতো আপোনালোকে সকলোবোৰ বস্তু ইয়াতে কিনিবলৈ পাব। আজিকালি একো অসুবিধা নাই। আহোমৰ ঠাইলৈ আহিছোঁ যেতিয়া সাজকণনো নেৰো কেনেকৈ, আমি সাজৰ প্ৰথাও কৰিলোঁ। বাৰ্বি আৰু টুকটুকৰ কাৰণে মই ঘৰৰ পৰাই বইল ডিম আৰু ভাত অলপ লৈ আহিছিলোঁ। তাকে সানি তেহেঁতক খাবলৈ দিলোঁ, কাৰণ সিহঁতেও ঘৰত একো খাই অহা নাই মন্দিৰলৈ আহিম বুলি। সিহঁতি জীৱ জন্তু হ'লে কি হ'ল, সকলো কথা বুজি পায়। Tuk tuk. Tuk tuk.
টুক ইয়ে ভোজ বনাই আৰু খাই এয়া আমি আহিলোঁ আশীৰ্বাদ ল'বলৈ, হাবুঙৰ পৰা যোৱাৰ বিদায় ল'বলৈ। তাৰপিছতে আমি কিছু ফটোও মাৰিলোঁ, গ্ৰুপ ফটো আৰু অলপ ছিংগল ফটো। ইমানতে আমি হাবুঙৰ পৰা বিদায় ল'লোঁ। আহিবলৈ কিন্তু মন নাছিল, কাৰণ বহুত ধুনীয়া পৰিৱেশ, কিন্তু আহিবতো লাগিবই। আকৌ কেতিয়া আহোঁ নাজানো। মুঠতে ঈশ্বৰৰ ওচৰত এয়াই প্ৰাৰ্থনা, যাতে আমি যি মনোকামনা লৈ আহিছিলোঁ আমাৰ যাতে পূৰণ হওক। দত্ত আকৌ এবাৰ আচলতে ইমান দিনে কি আকৌ এবাৰ এনেকৈ আজি আমাৰ দিনটো পাৰ কৰিলোঁ, দেওবাৰৰ দিনটো। ঘূৰি আহোঁতে লখিমপুৰৰ ছেলফি পইণ্টতো সোমাই ছেলফি অলপ ল'লোঁ। আজি দিনটোৰ কাৰ্যসূচী ইমানেই। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পালে লগতে কমেণ্টো কৰিব। ধন্যবাদ।